Hey guys, good afternoon. Sorry, good evening. আজি নতুন ফিল্ম দিছে অসমীয়া বুলু ফিল্ম BULU তো মই সিনেমাখন চাব গ'লো ভালে লাগিল সিনেমাখন চাই কিন্তু সিনেমাখন এডাল্ট হয় মানে 18+ তো 18+ৰ তলৰ ল'ৰা ছোৱালীয়ে চাব নালাগে সিনেমাখন বহুত মানে এনেকুৱা এডাল্ট সিন আছে গালি আছে তো আশা কৰোঁ সিনেমাখন চাই ভাল লাগিছে কিন্তু যাতে সৰু ল'ৰা ছোৱালীয়ে নাচায় আৰু সেকেন্ড কথা পেৰেণ্টছৰ লগত যাই কিনে চাই ভাল নাপাব অকলে যাওক ছোৱালীৰ লগতো যাব নালাগে ফ্ৰেণ্ডৰ লগত অকলে যাওক অকলে মজা লওক তামাম লাগছে একদমবাৰে এটা তামাম ছ'চিয়েল মেছেজ দিয়া আছে যে কেনেকৈ বৰ্তমান ভিডিঅ' ভাইৰেল হয় আৰু তাৰে ওপৰত মানুহে বিভিন্ন কিবা মানে পইচা ইনকাম কৰে কিন্তু ছোৱালীটোৰ বিষয়ে মানে নাভাবে একো তো লাইফ এটা বৰবাদ হৈ যায় বাট সিহঁতে খালি মানিটো বিচাৰে সেনেকুৱা কিছুমান ছ'চিয়েল মেছেজ দিয়া আছে বা লকডাউনৰ তিনিটা ফ্ৰেণ্ডৰ কথা কোৱা আছে যে সিহঁতে লকডাউনত কেনেকৈ কি কৰে পইচা নাই কিবা নাই কেনেকৈ ঘৰ চলায় তো সিহঁতৰ চিটুৱেশ্যন দেখুৱাইছে সিহঁতে কি ভাবে সিহঁতে কেনেকৈ কথাগিলা ভাবে আৰু ভাবি কিনে কি কৰে লকডাউনৰ টাইমত তো সেনেকুৱা চিনেমাখন তাৰে ওপৰত তো চিনেমাখন চাই ভালে লাগিল একদমবাৰে আমাৰ গাঁৱলীয়া ভাষাৰ কি কয় কথাবোৰ তো আৰু একদমবাৰে ৰ'দ হৈছে একদমবাৰে হয়তো আজি আই থিংক এতিয়ালৈকে সেনেকুৱা অসমীয়া চিনেমাত দেখা পোৱা নাই ইমান মানে ৰকে দেখুৱাইছে মানে একদমবাৰে মানে এডাল চিন এনেকুৱা নাই আগতে হয়তো আছিল যদিও এটা দুটা কিচিং চিন নাইয়ে চাগে কিন্তু এইবাৰ একদমবাৰে নেক্সট লেভেল দিছে তো চাই ভাল পাব মানে ক'ব গ'লে হিন্দী ৱেব ছিৰিজ নিচিনা হৈছে মানে কিছুমান চিন আছে হিন্দী ৱেব ছিৰিজ টাইপ তো চাই বহুতে ভাল পাব তো মানে নেক্সট লেভেল গৈছে অসমীয়া চিনেমা যে সেইটোৰ ওপৰত মানে অলপ কাম কৰিছে তো ভাল লাগিছে কাৰণ মানুহে আৰু কিমান চাই থাকিব হল বুলি দেখালে অলপমান ৰোমান্টিক চিন কাটি দিয়ে তাৰপিছত খতম হৈ যায় অসমীয়া চিনেমা আগতে সেনেকুৱা আছিল বাট এইবাৰ মানে টোটেলি চেঞ্জ হৈছে অলপ ভাল হৈছে বাকী এক্টিং অ'কে হৈছে বাকী চব একে গান নাই চিনেমাখনত এনে সৰু গান বাজে মাজতে বাট গান নাই বুলি ক'ব চিনেমাখনত গান নাইয়ে তো চিনেমাখন চাই ভাল লাগিল আৰু আশা কৰোঁ আপোনালোকে চাব অসমৰ চিনেমা অসমৰ পৰা বনাইছে তো আপোনালোকে চাব যাওক আৰু ফিল্মখনক ছাপোৰ্ট কৰক তো সেইটোৱে যে চিনেমাখনৰ নামটো বুলু তো ব্লু বুলি নকৈ ভুল নকৰি যাতে সকলোৱে যাতে বেয়া কথাটো নাভাবে বেয়া কিবা নহয় তো চিনেমাৰ নামটো বাদ দিয়ক চিনেমাখন যাই চাওক আৰু কেনেকুৱা লাগে কওক তাত আমাৰ ছ'চিয়েল মেছেজ দিয়া হৈছে হয়তো মজা ছ'চিয়েল মেছেজ দিয়া হৈছে তো ভিডিঅ'টো বনালোঁ আৰু একো ব্লগ চলগ নহয় চিনেমাখন চাব গ'লে তো চিনেমাখন চাই কিনে ৰিভিউ এটা দিলোঁ আৰু কেনেকুৱা লাগিল মোৰ অপিনিয়নটো তো আশা কৰোঁ আপোনালোকে চিনেমাখন চাব যাব আৰু চাই কিনে কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল মোৰ কিন্তু ভাল লাগিছে যিটো ছ'চিয়েল মেছেজ দিছে আৰু যিটো মানে গালি ঢালি আছে একদমবাৰে আপোনাৰ মানে এনেকুৱা কিছুমান কমেডি চিন আছে আপুনি মানে হাঁহি ৰখাব নোৱাৰে হাঁহিব আৰু ছোৱালী লৈ নাযাব দেই এতিয়া কৰি দিলোঁ বাই ভিডিঅ'টো ভাল লাগিছে যদি চাই লাইক দিয়ক